নমস্কাৰ ইনফৰ্ম হবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ছাৰ বাইদেউসকল, অহা 16 নৱেম্বৰ শনিবাৰে আমাৰ ৰাজ্যখনৰ কেইখনমান জিলাত স্থানীয় বন্ধ ঘোষণা কৰিছে। কোনকেইখন জিলাত অহা 16 নৱেম্বৰত বিদ্যালয় বন্ধ থাকিব সেই সম্পৰ্কে আজি ক'বলৈ চেষ্টা কৰিম এখন পত্ৰৰ আলমত। আৰু এইখনেই সেইখন পত্ৰ, আৰু পত্ৰখন আহিছে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল BTC ছেক্ৰেটেৰিয়েট কমপ্লেক্সৰ তৰফৰ পৰা। আৰু পত্ৰখন পঠোৱাৰ তাৰিখ আছিল 2 নৱেম্বৰ 2024। তাৰ পৰৱৰ্তী এই অংশখিনিত উল্লেখ কৰি লিখিছে, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলে অহা 16 নৱেম্বৰ অৰ্থাৎ শনিবাৰে বড়ো থুনচাল চান বড়ো লিটাৰেচি ডে অবজাৰভেশ্যনৰ কাৰণে স্থানীয় বন্ধ ঘোষণা কৰিছে। তাৰ পৰৱৰ্তী এই অংশখিনিত উল্লেখ কৰি লিখিছে যে অল এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ এণ্ড গভৰ্ণমেণ্ট অফিচেছ ইন ইণ্টাৰেষ্টেড ডিপাৰ্টমেণ্ট অফ BTR শ্বেল ৰিমেইন ক্ল'জড অন 16 নৱেম্বৰ 2024। অৰ্থাৎ বড়োলেণ্ড টেৰিটৰীৰ সকলো শিক্ষানুষ্ঠান লগতে সকলো বিভাগ সেইদিনাখন অৰ্থাৎ 16 নৱেম্বৰ তাৰিখে বন্ধ থাকিব। তাৰ পৰৱৰ্তী এই অংশখিনিত উল্লেখ কৰিছে যে BTRৰ অধীনৰ সকলো শিক্ষানুষ্ঠানত বড়ো থুনতাল চান পালন উপলক্ষে অনুষ্ঠিত হ'বলগীয়া ৰাজহুৱা অনুষ্ঠানত নিজ নিজ প্ৰতিষ্ঠানত সাহিত্য দিৱস পালন কৰিবলৈ অনুৰোধ জনোৱা হ'ল। ছাৰ বাইদেউসকল, বড়ো থুনতাল চানৰ যি কাৰ্যসূচী, সেই কাৰ্যসূচীৰ বাবে আচলতে BTADৰ অন্তৰ্গত যিকেইখন জিলা যদি ক'বলৈ যোৱা যাব, কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ আৰু ওদালগুৰি জিলাত অহা 16 নৱেম্বৰ তাৰিখে অৰ্থাৎ শনিবাৰে বিদ্যালয়বিলাক বন্ধ থাকিব। বাইদেউসকল, এইটোৱে আছিল সেই আলোচনাৰ বিষয়বস্তু, আৰু অকণমান গুৰুত্ব বুজি আচলতে উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ। যদিও আমাৰ ৰাজ্যখনৰ সকলো জিলাতে এই বন্ধ নাথাকিব, তথাপিও BTADৰ অধীনত এই 5খন জিলাত এই বন্ধ পালন কৰিব বা তেওঁলোকে বা ছাৰ বাইদেউসকলে এই বন্ধ পাবলৈ সক্ষম হ'ব। গতিকে বিষয়টো গুৰুত্বপূৰ্ণ আৰু গুৰুত্ব বুজি আচলতে উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ, আৰু আশা কৰিছোঁ আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব। আৰু সকলো ভালে থাকিব। নমস্কাৰ, টেক কেয়াৰ।